গাহৰিটো পাইছোঁ প্লাছ জলকীয়া ভোট জলকীয়া আচাৰ সেই দুটা বস্তু মানে প্ৰিয় মোৰ বহুত ভাল লাগিছে। হেল্ল' সকলোকে নমস্কাৰ। নয়নলিগাং ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ মোৰ পিছফালে দেখিছে খুব ধুনীয়া চিত্ৰকলাৰে সজাই থোৱা আছে। আপোনালোকে ভাবিব পাৰে মই কোনোবা চিত্ৰকলাৰ প্ৰদৰ্শনীত আছোঁ। এনে নহয়, মই আজি এনেকুৱা এখন ৰেষ্টুৰেণ্টত আছোঁ য'ত অসমীয়া থলুৱা খাদ্য সম্ভাৰকে ধৰি মিচিং পৰম্পৰাগত মিচিং জনজাতীয় খাদ্য সম্ভাৰ সকলো ইয়াত পোৱা যায় অতি কম দামতে। মই আজি আছোঁ নিমন্ত্ৰণ দি মিচিং কিটচেনত। আৰু নিমন্ত্ৰণ দি মিচিং কিটচেন এইখন কোনখিনিত আছে আপোনালোকক মই সবিশেষ জনাই আছোঁ ভিডিঅ'টিৰ শেষৰ ফালে। প্ৰথমতে মই আজি নিমন্ত্ৰণ দি মিচিং কিটচেনতনো কেনেধৰণে অতিথিক আপ্যায়ন কৰে সেই আপ্যায়ন গ্ৰহণ কৰিলোঁ। মই বহি আছোঁ আহাৰ খাবৰ কাৰণে আৰু এইফালৰ পৰা জচাক লৈ আহি আছে। এই থালিখনৰ এটা বিশেষত্ব আছে যে থালিখন এখন খৰাহীৰ ওপৰত কলপাত পাৰি আমাৰ খাদ্যখিনি দিয়া হয় আৰু কলপাতত খোৱাৰ মজাই বেলেগ হয়। ইতিমধ্যে মোৰ সন্মুখত জচাগৰ যিখন থালি, এই থালিখন আহি পালে। থালি দেখিছে আপোনালোকে, এটা বাতিত ৰহি আছে আৰু এটা বাতিত পৰাপং আছে। এয়া ভাপত দিয়া মাছ, গুটি আলু ভাজি আৰু এটা মিক্স ভাজি আছে। এইটো খুব সম্ভৱ কচু ভাজি হ'ব, কচু। আৰু এইটো ৰঙালাওৰ আগ, লগতে এইখিনি দালি আৰু এই মাটি দাইলত গাহৰি মাংস। আৰু এয়া আমাৰ মিচিং জনজাতীয় থলুৱা যিটো খাদ্য সম্ভাৰ থাকে, গাহৰি মাংসৰ লগত যিখিনি ড্ৰাই ফ্ৰাই কৰে, শুকানকৈ ভাজে এইখিনি। আৰু লগতে এয়া চালাড আছে আৰু আলু পিটিকা আছে, ভোট জলকীয়া আচাৰ আছে আৰু বিভিন্ন ধৰণৰ আচাৰ চাটনি সকলো ইয়াত ধুনীয়াকৈ সজোৱা আছে। এইখন থালি ইয়াৰ সোৱাদ কেনেকুৱা এতিয়া মই থালিখন টেষ্ট কৰোঁ আৰু আপোনালোকক জনাই আছোঁ কেনেকুৱা কিমান সোৱাদযুক্ত ব্যঞ্জন ৰান্ধে নিমন্ত্ৰণ দি মিচিং কিটচেনত। এই যে শুকান ভাজিখিনি দেখিছে, এইখিনি বনৰীয়া শাক পাতেৰে ৰন্ধা হয় আৰু মুঠতে এই থালিখনৰ দাম মাত্ৰ 500 টকা। যিসকলে ভাবে যে মই পৰাপং এগিলাচ বা ৰহি এগিলাচ খাই যাওঁ বুলি, গাঁৱলৈতো যাব নোৱাৰি ৰহি খাবলৈ বা পৰাপং খাবলৈতো গৈ পাব নোৱাৰি, গতিকে এইপিনে ৰাস্তাইদি আহোঁতে খাওঁ বুলি যদি ভাবে তেতিয়াহ'লে থালিৰ লগত কিন্তু এবিধহে দিয়া হ'ব, হয় পৰাপং এবিধ নহ'লে ৰহিবিধ। আপুনি কোনটো চইচ কৰে আপোনাৰ কথা। গতিকে মই পৰাপং এবিধকে অলপ টেষ্ট কৰি চাওঁ। বেছিকৈ নাখাওঁ বাৰু, মই ৰহিটোহে খাম। এইখিনি খালি টেষ্ট কৰি চাওঁ। খুব ধুনীয়া হৈছে পৰাপং আৰু ইমান ধুনীয়াকৈ চাগিছে আমাৰ তেওঁলোকে। এইটো মই বনাই থ'ম আৰু এতিয়া ৰহিটো টেষ্ট কৰিম। আৰু ৰহিটো টেষ্ট কৰাৰ পাছত ৰহিখিনি মই গোটেইখিনি খাম। ৰহিখিনি খুব ধুনীয়া হৈছে, মিঠা। আৰু এতিয়া মই এই ড্ৰাই ফ্ৰাই টেষ্ট কৰি গোটেইখিনি জচাক খাবলৈ মই আৰম্ভ কৰিম। গোটেই খোৱাখিনি আপোনালোকক নেদেখুৱাম আৰু খাবলৈ আৰম্ভ কৰিম। জচাক খাই একদম শেষ পৰ্যায় পাইছে। খুব মজা লাগিল গোটেইখিনি। ভোট জলকীয়া আচাৰ আছিলে আৰু ইমান ভাল লাগিছে আৰু চলিছে গোটেই খুব মানে বঢ়িয়া হৈছে। আপোনালোক আহিব খাবলৈ, একো বেয়া নাপাব ইয়াত আহি খাই। কেইগৰাকীমান অতিথি আছে, তেওঁলোককো সোধোঁ তেওঁলোকে খাই কেনেকুৱা পাইছে আৰু কি কি খাইছে। কি খালে আপুনি? আপোনালোক তিনিওজনে ৰুটি খাইছে আৰু কেনেকুৱা লাগিছে খাই? ভালে লাগিছে। কাৰোবাক ইয়াতে আহি খাব পাৰিব বুলি ক'বনে? আহিব লাগে, ধুনীয়াকৈ দিছে। এইটো আজি প্ৰথম দেখিছোঁ মানে ষ্টাইলটো। তাৰপিছত মানে আইটেমখিনি ধুনীয়া হৈছে, ভালে হৈছে। গাহৰিটো বইল খাইছে, ভালে হৈছে। ধন্যবাদ। ভাল হৈছে, ভাল ধুনীয়া হৈছে। লগতে বইল গাহৰিটো পাইছোঁ প্লাছ জলকীয়া ভোট জলকীয়া আচাৰ, সেই দুটা বস্তু মানে প্ৰিয় মোৰ বহুত ভাল লাগিছে। ধন্যবাদ। নিমন্ত্ৰণ দি এথনিক কিটচেনখন আছে যোৰহাটৰ চতাইস্থিত যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি পোৱাৰ আগৰ যিটো ফ্লাইঅভাৰৰ তলতে বাওঁফালেদি, যোৰহাটৰ পৰা আহি থাকিলে বাওঁফালেদি আৰু তিয়কৰ ফালৰ পৰা বা শিৱসাগৰৰ ফালৰ পৰা যোৰহাটলৈ গৈ থাকিলে যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি গেটখন পাৰ হৈ সোঁফালে আছে ফ্লাইঅভাৰৰ তলতে। আজিৰ ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব। যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে আমাৰ চেনেলটি নতুনকৈ চাই আছে তেওঁলোকে ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ ফেচবুক পেজটিও ফ'ল' কৰি দিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ।